होशियार 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 पीछे सरकार होशियार 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 इनकलाब जिंदाबाद 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 आर्मी सत्याग्रह जिंदाबाद 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 आर्मी सत्याग्रह जिंदाबाद 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 इनकलाब जिंदाबाद इनकलाब जिंदाबाद long live 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 राजधानी सम्प्रसाৰণৰ বিৰুদ্ধে আমি ইয়াত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সদৌ তিৱা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘ আমি সকলোৱে ইয়াত জনজাতি অজনজাতি সকলো ৰাইজে ইয়াত ওলাই আহিছে আৰু ইয়াৰ প্ৰতিবাদত মানে আমি আজি কাৰ্যসূচীটো লৈছোঁ। যোৱা 15 তাৰিখে আমি জাগিৰোডত কাৰ্যসূচী লৈছিলোঁ, একে কাৰ্যসূচী। আৰু 15 তাৰিখৰ পিছত 16 তাৰিখে মাননীয় মন্ত্ৰী ডাঙৰীয়াই আমাক আলোচনাৰ কাৰণে মাতিছিল, ডক্টৰ অনুজ পেগু ডাঙৰীয়াই। আমি আলোচনাত বহিছিলোঁ, কিন্তু আলোচনাত কোনো ফলপ্ৰসূ সিদ্ধান্ত নহ'ল, যাৰ কাৰণে কি পুনৰ আলোচনা তেওঁলোকে দিছে। অহা 25 বা 26 তাৰিখে আলোচনা তেওঁলোকে মাতিব। সেই আলোচনাত আমি বহিম। বহাৰ পিছতো যদি কোনো ধৰণৰ মীমাংসা নোলায় বা আমাৰ যিবিলাক দাবী, সেই দাবীবিলাক যদি তেওঁলোকে কোনো গ্ৰাহ্য নকৰে, তেতিয়াহ'লে আমি অহা 2 আগষ্ট তাৰিখে পুনৰ আলোচনা কৰি পেলাই আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম আৰু এই আন্দোলন চলিব।